নমস্কাৰ বন্ধুসকল আপোনালোকে ভাবিছে নেকি এখন কম দামত ৰিলায়েবল 7 সিটাৰ গাড়ী ল'ব যদি ভাবিছে এই ভিডিঅটো আপোনালোকৰ কাৰণে এখন হৈ গ'ল 2010 Toyota Innova 2.4G আমি গোটেই ভিডিঅটোত গাড়ীখন ধুনীয়াকৈ দেখাই আছো আপোনালোকে চাই থাকিব এইখন চাই লওক বন্ধুসকল গাড়ীখনৰ একদম কালাৰটো আপোনাৰ একদম ধুনীয়া হৈ আছে গাড়ীখন চিকচিকিয়া হৈছে গাড়ী কালাৰ চালাৰ একদম ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে চাই লওক বন্ধুসকল আপোনাৰ চাৰিটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ পাব এইটো চাই লওক টায়াৰকেইটা আপোনাৰ একদম ধুনীয়া হৈ আছে পুৰা 100% লাইফ আছে তাৰপৰা আপোনাৰ হুইল কেপ আপোনাৰ নতুন লাগি আছে ব্ৰেণ্ড নিউ আপোনাৰ হুইল কেপ লাগি আছে চাৰিটা টায়াৰ আপোনাৰ নতুন লাগি আছে আৰু গাড়ীখন মানে ধুনীয়া একদম মজা হৈ আছে আপোনাৰ মেট সেট চাওক এইটো আপোনাৰ মেট লগাই দিছোঁ নতুন আৰু এইটো যোনজন কাষ্টমাৰ আছিল তেওঁ এইটো কোম্পানী আফটাৰ মাৰ্কেট মেট লগাই দিছে গোটেই গাড়ীত চাই লওক আগৰ পৰা পিছলৈকে আপোনাৰ পানী চানী পৰিলে আপোনাৰ ভিতৰলৈ আপোনাৰ নাযায় তাৰপৰা আপোনাৰ টাচ প্লেট লাগি আছে চিট কভাৰকেইটা চাই লওক একদম কণ্ডিশ্যন চিট কভাৰকেইটা ধুনীয়া হৈ আছে গাড়ীখনত মানে লৈ আপুনি কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই গাড়ীখন চাই লওক ধুনীয়া হৈ আছে আৰু গাড়ীখনত কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাপায় গাড়ীখন আপুনি গাড়ীখন কোৱাৰ লগত কথাটো নহয় এইবিলাক বস্তু সদায় আপোনালোকে চাই চিতি ল'ব আপোনাৰ ধৰা এই ডোৰবিলাক এই ফিনিচিংবিলাক চাই লওক দেখুৱাই আছে এবাৰ তাৰপিছত আপোনাৰ ডোৰবিলাক গোটেইকেইটা দৰ্জা আপোনাৰ চিল আছে চাই লওক বন্ধুসকল চাৰিটা দৰ্জা চিল আছে আহিলে আপুনি গোটেইকেইটা দৰ্জা আপুনি ফিজিকেলি এনেদৰে আপুনি চেক কৰি চাব পাৰিব বা আপুনি আমাৰ পৰা লওক বা বেলেগৰ পৰা লওক এই চিলবিলাক চেক কৰিব এইবিলাক বস্তু আপোনাৰ খুলি পেলাই চেক কৰি চাব চাৰিওটা চাইডে তেতিয়া ধৰা আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে এক্সিডেণ্টেল গাড়ী এখন আপুনি নোলোৱাকৈ আপুনি বাচি আহিব পাৰিব গাড়ীখনৰ নাম্বাৰটো চাই লওক AS01AW4115 2010 গাড়ী হয় 2.5 আপোনাৰ G হয় ইঞ্জিনটো আপোনাৰ ধুনীয়া লাগে টয়টাৰ গাড়ী চলাই আপোনাৰ ইঞ্জিনৰ চাউণ্ড শুনি ধুনীয়া লাগে আমি ভিডিঅ'টোত আপোনালোকক দেখাই দিছোঁ বাৰু ইণ্টেৰিয়ৰটো চাই লওক বন্ধুসকল গাড়ীখনৰ ইণ্টেৰিয়ৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে এবাৰ গাড়ীখন ষ্টাৰ্ট দিওঁ গাড়ীখন RPMটো চাওক RPMটোত গাড়ীখনৰ কোনো ধৰণৰ আপ এণ্ড ডাউন নাই যদি গাড়ীৰ RPMত যদি কিবা এনেকৈ আপোনাৰ আপ এণ্ড ডাউন থাকে তেতিয়া গম পাব গাড়ী ধৰিব আপোনাৰ কিবা ইঞ্জিন ৰিলেটেড গাড়ীত কিবা ইছ্যু আছে অকল RPMতে নহয় গাড়ীখনৰ যোনটো ফ্ৰণ্টৰ বনেটটো আছে বনেটটো আপোনাৰ ডিপ ষ্টিকটো দাঙি চাব য'ত মবিল থাকে তাৰপৰা যদি আপোনাৰ ধোঁৱা চোৱা মাৰে তেতিয়াও গম পাব যদি বেছি হিলিছে ইঞ্জিনটো মিচিং মাৰিছে তেতিয়া আপুনি গম পাব হেৰিয়াছ প্ৰব্লেম আছে যদি এক্সিলেটাৰ দিলে বেক চাইডে বেছিকৈ ধোঁৱা মাৰে বা আইডিয়েলত যদি গাড়ীখনে ধোঁৱা মাৰি থাকে তেতিয়াও গম পাব গাড়ীৰ ইঞ্জিনত কিবা প্ৰব্লেম আছে সাধাৰণতে আপুনি 2-3খন গাড়ী চেক কৰি চালে এইবিলাক গমেই পাব তাৰপৰা আপোনাৰ এই ডোৰবিলাক আপুনি সদায় ছেকেণ্ড হেণ্ড গাড়ী এখন লওঁতে চেক কৰি চাব দৰ্জাবিলাক খুলি কৰি আপোনাৰ মই যেনেকৈ দেখাই দিছোঁ তেতিয়া আপুনি গাড়ী এখন ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে কেতিয়া নপস্তায় বাকী গাড়ীৰ AC আপোনাৰ ধুনীয়া আপোনাৰ AC ৰানিং আছে অকণ কুলিংটো কম হৈ আছে গাড়ীৰ গেছটো অকণ কম আছে চাগে আপুনি লাগিলেতো নিজেও ভৰাই ল'ব পাৰিব লাগিলে আমি ভৰাই দিম আপুনি মিলাই ল'লেই হ'ল গাড়ীখনত তাৰপৰা চাওক এইটো আপোনাৰ লাইট চাইড আপোনাৰ ৱৰ্কিং আছে গোটেইকেইটা লাইট আপোনাৰ চব ফিচাৰ্ছ গাড়ীখন ৱৰ্কিং আছে কোনো ধৰণৰ ধৰা এইবিলাক সৰু সুৰা ধৰা বস্তুবিলাকো ৱৰ্কিং হৈ আছে এনেকুৱা নহয় যে এইবিলাক কিবা প্ৰব্লেম আছে বস্তুবিলাক তাৰপৰা বেক চাইডে ৰিয়াৰ এচিটো আপোনাৰ ৰিয়াৰ এচিও আছে গাড়ীখনত বাকী এবাৰ গাড়ীখনৰ ইঞ্জিনটো আপোনালোকক দেখাই আছোঁ বাৰু এইটো চাই লওক বন্ধুসকল গাড়ীখনৰ ইঞ্জিনৰ একদম আপোনাৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে আৰু এইটো আপোনাৰ বনেটখন চাই লওক গোটেই বনেট আপোনাৰ চিল আছে কোনো ধৰণৰ ধৰা আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাপায় এইবিলাক আপোনাৰ কোনো ধৰণৰ ব্ৰেক হৈ থাকে নাই গাড়ীখনত আৰু গাড়ীখনৰ এই বস্তুটো চাওক ইঞ্জিনৰ পৰা যদি আমাৰ যদি বেক মাৰি আছে সৰুতে মবিল গেছটো তেতিয়া আপুনি গম পাব গাড়ী ইঞ্জিনত কিবা প্ৰব্লেম আছে এইখন চাই লওক বন্ধুসকল গাড়ীখনৰ চাউণ্ড একদম আপোনাৰ গাড়ী ধুনীয়া হৈ আছে আৰু আমাৰ এইফালে ৰাস্তাবিলাক চাই লওক ৰাস্তাবিলাক কিমান আপোনাৰ ধৰা ওপৰ খাবৰ আছে ৰাস্তাবিলাক অলপমান কিন্তু গাড়ী বডিত ধৰা আপোনাৰ কোনো ধৰণৰ চাউণ্ড নাই গাড়ীখন চাই লওক আৰু ধৰক অলপ স্পীড নিলেও গাড়ীত ধৰা বডিত আপুনি ছাছপেনশ্যনৰ কোনো ধৰণৰ আপোনাৰ নইজ নাপায় কণ্ডিশ্যন আপোনাৰ একদম টিপ টপ হৈ আছে গাঁতগোটত ধৰা আপুনি লৈ গ'লেও গাড়ীখনত আপুনি চাউণ্ড টাউণ্ড নাহে গাড়ীত আৰু গাড়ী আপোনাৰ ইঞ্জিনৰ চাউণ্ড একদম আপোনাৰ ধুনীয়া হৈ আছে মই দেখাই আছোঁ এবাৰ জাষ্ট চাউণ্ডটো শুনিব এতিয়া গাড়ী চাউণ্ড একদম আপোনাৰ গাড়ী ধুনীয়া হৈ আছে
এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন লৈ যাব পাৰিব গাড়ীখন আপোনাৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকক দেখাইলোঁ কোন ধৰণৰ আপোনাৰ দাগি নাই আপোনাৰ যোনকেইটা 4টা হুইল কেপ আছে হুইল কেপকেইটা নতুন হয় আপোনাৰ টায়াৰকেইটা আপোনাৰ নতুন হয় গাড়ীখনত আপোনাৰ মেট সেট আপোনাৰ নতুন লাগি আছে সিট কভাৰকেইটাৰ কণ্ডিশ্যন একদম আপোনাৰ ধুনীয়া হৈ আছে আফটাৰ মাৰ্কেট আপোনাৰ টাচ প্লেট লাগি আছে মানে গাড়ীখন লৈ গৈ আপুনি কোনো ধৰণৰ কৰাবলগীয়া কাম নাই মোবিলটো আপুনি সলাই পেলাই গাড়ীখন চলাই থাকিব পাৰিব বা নসলালেও চলাব পাৰিব তেনেকুৱা কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নাই গাড়ীখনত আমি চলাই দেখাই দিলোঁ কোনো ধৰণৰ আপোনাৰ বডিত কোনো সাউণ্ড নাইকিয়া এচিৰ কণ্ডিশ্যন ধুনীয়া গোটেই গাড়ীত আপোনাৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে আৰু গাড়ীখন হৈ গ'ল 2010ৰ টয়োটা ইনোভা 2.4 আপোনাৰ জি মডেলটো হয় 7 সিটাৰ গাড়ী হয় ডিজেল মডেলটো হয় গাড়ীখন আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2.5 লাখ টকা উইথ টেক্সটো আপডেট কৰি দিম ফাইনেন্স কৰি দিম ট্ৰান্সফাৰ কৰি দিম আমি গোটেইখিনি কাম কৰাইলে 2.5 লাখ টকা দাম হ'ব আৰু গাড়ীখন যদি আপুনি এনেদৰে লৈ যায় গাড়ীখনত বৰ্তমান টেক্স ফেল হৈ আছে গাড়ীখন আমি 2 লাখ টকাত আপোনালোকক দি দিব পাৰিম আৰু আপোনালোকে যদি মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আপোনালোকক আপডেট দি থাকিব পাৰোঁ ধন্যবাদ